হেল্ল' দোস্ত ৱেলকাম টু মাই চেনেল Phanindravlogs। তো আজি মই ঘৰৰ পৰা ষ্টাৰ্ট নকৰিলোঁ ভিডিঅ'টো। এতিয়া মই আছোঁ ৰাস্তাৰ কাণত। এয়া চাওক, মানে মই ৰামহঁতৰ ঘৰত যাব ওলাইছোঁ। তো মই ৰামৰ তাত নিবলৈ একো অনা নাই, মনাত অলপমান কিবা আছে, তাত গৈ দেখাই দিম। তো মানে বহুত দিন ভিডিঅ'টো বনোৱা হোৱা নাই, মানে মাৰ বেমাৰ হ'ল। বিশ্বকৰ্মা পূজাতে ভাবিছিলোঁ বিশ্বকৰ্মা পূজা মই ভিডিঅ' দিম, মই দিব নোৱাৰিলোঁ। মাৰ বেমাৰ কাৰণে মই দিবলৈ মানে মন নগ'ল আৰু ভিডিঅ'টো, সেইবাবে আৰু মই নিদিলোঁ, ভিডিঅ' নকৰিলোঁ। আৰু পিছত এতিয়া কেইদিনমান মাৰ বেমাৰৰ কেইদিনমান পিছত মানে মোৰ ভাল লাগি থকা নাই, এতিয়াও মানে মাৰ বেমাৰ ইমান ভাল হোৱা নাই, সেইবাবে মানে মই ভিডিঅ' বনোৱাই নাছিলোঁ। পিছত মানে মোৰ লগৰবিলাকে ক'লে যে কিয় ভিডিঅ' বনোৱা নাই, বনাই ভাল লাগে, ভিডিঅ' চাব ৰখি আছোঁ বুলি ক'লে। সেইবাবে মই এইটো ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ আগত। তো ভিডিঅ'টো চাই থাকক। এতিয়া মই গৈ আছোঁ ৰামহঁতৰ ঘৰত, তো ব'লক। বহুত দিন মই ভিডিঅ' দিব নোৱাৰিলোঁ, তাৰ বাবে দুখিত। এতিয়া যিমান পাৰোঁ মই চেষ্টা কৰি যাম আপোনালোকক ভিডিঅ' দি থাকিবলৈ, দেখাই থাকিবলৈ। এইটোৱে হ'ল সেই নামঘৰটো, যোনটো নামঘৰ নেকি মই আপোনালোকৰ আগত এদিন দেখাইছিলোঁ। এতিয়া ৰামহঁতৰ ঘৰত আহি পালোহি, মানে অথনিতে আহি পালোঁ। মানে মই ভিডিঅ'হে বনোৱা নাছিলোঁ, বহুত ভাগৰ লাগিলে, সেইবাবে আৰু সিহঁতৰ ঘৰত আহি থকা ভিডিঅ' নবনালোঁ, আৰু মানে আহি পায়ো ভিডিঅ' নকৰিলোঁ। আৰু পিছত এতিয়া ভাবিলোঁ ভিডিঅ'টো কৰি দিওঁ। এতিয়া ভাত পানী খাই উঠিলোঁ, পিছত এই ৰামৰ দোকানতে বহি লৈ অলপমান ভিডিঅ' বনাওঁ বুলি ভাবি ৰামৰ পৰা ষ্টেণ্ডডাল খুজি লৈ ভিডিঅ' বনাই আছোঁ এতিয়া।
উঠিলো এতিয়া পগলা নিচিনা বকি আছো। এতিয়া মই ৰামহঁতৰ পৰা মানে ঘৰৰ পৰা গুচি আহিলোঁ। এতিয়া মই আহি আছোঁ মানে থাকিলোঁ হয় মানে দেউতাৰ বেমাৰ হৈ আছে মানে বেমাৰ মানে কি আজি জ্বৰ উঠি অলপ জ্বৰ অনুভৱ হৈছে বুলি ক'লে, সেইবাবে মই আৰু থাকিব মন নগ'ল আৰু তাত বিশেষ কাম এটাৰ বাবে গৈছিলোঁ, সেইটো আৰু নকওঁ। তো আৰু অলপ পৰ থাকিলেও হয় চাগৈ সিহঁতৰ ঘৰত, কিন্তু এই চাওকচোন কেনেকুৱা কোলা হৈ আহিলে মানে বৰষুণ এটুপ দুটুপ পৰিছেই, সেইবাবে সোনকালে গুচি আহিলোঁ আৰু বেছি পৰ নাথাকিলোঁ। এতিয়া ঘৰ পাওঁ হৈছোঁ আৰু হ'লেও মানে বৰষুণ এটুপ দুটুপ পৰিছেই। চাওকচোন মোৰ পিছফালে কেনেকুৱা ডাৱৰ। মই আপোনালোকক কৈছিলোঁ যে সিহঁতৰ ঘৰত গৈ পেলাই মানে কি নিছোঁ ক'ম বুলি, মানে দেখাম বুলি, কিন্তু মই নেদেখালোঁ আৰু বেলেগ একো নিয়া নাই। কচু আৰু জলকীয়া নিছিলোঁ, ঘৰৰে কচু জলকীয়াও ঘৰৰে, মানে দেউতাই অলপমান ৰুই থৈ দিছিলে তাৰে মানে অলপমান ঘৰৰে বস্তু, সেইবাবে দিলোঁগৈ। হেল্ল' দোস্ত, এতিয়া মই আছোঁ ঘৰত। সন্ধিয়াই হৈ গ'ল, আহি পালোঁ দিনতেই। সন্ধিয়া মানে কিবা কিবি কৰি আছিলোঁ, সেইবাবে সন্ধিয়াই হৈ গ'লগৈ। মানে আহি পাই মই মোবাইলটো চাৰ্জ নাছিলে, মোৰ মোবাইলতহে যিহেতু ভিডিঅ' বনাওঁ, সেইবাবে মই মানে মোবাইলটো চাৰ্জ নাছিলে বাবে ভিডিঅ' বনাব পৰা নাছিলোঁ। চাৰ্জ দি ল'লোঁ, তাৰপিছত চাইকেলখন তলাটো খুলি থোৱা আছিলে, তলাটো লগাই ল'লোঁ। তেনেকৈ কৰোঁতে দেৰি হৈ গ'ল। এইটোৱে তলা লগালোঁ। এতিয়া সন্ধিয়া কৰি লগাইছোঁ, লাইট জ্বলাই ভাইটিয়ে ময়ে লগালোঁ। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ, আজি ৰামহঁতৰ ঘৰত গৈছিলোঁ বাবে ভিডিঅ'টো বনালোঁ। তো এই ভিডিঅ'টো অলপমান ছুটি হ'ল, যদি ভাল পাইছে তেনেহ'লে লাইক এণ্ড কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে কি চাই আছে, এতিয়াই গৈ ছাবস্ক্ৰাইব কৰি লওক। তো আজিলৈ ইমানেই।